everyone, Changing Life with Modicare আৰু বাই পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে ৱেলকাম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই মোৰ ভিডিঅ'ত আমাৰ মডিকেয়াৰৰ ফুড কেটেগৰী এটা প্ৰডাক্টৰ বিষয়ে আপোনালোকক দেখুৱাব লৈছোঁ। এইটো কি হয় এই স্ক্ৰীনত ধৰিব পাৰিছে। এইটো হৈছে আমাৰ সোল ফ্লেভাৰ অল নেচাৰেল ষ্টিভিয়া পাউডাৰ। এইটো এটা পুৰণা প্ৰডাক্টেই হয়, কিন্তু মই কেইদিনমানৰ আগতেহে আনিছোঁ আৰু এইটো ইউজ কৰিলে বহুত ভালেই ৰিজাল্ট পাইছোঁ। আৰু বিশেষকৈ মই এইটো মোৰ মাৰ কাৰণে আনিছোঁ। মা যিহেতু ছুগাৰ পেচেণ্ট হয়, তেখেতে এইটো চেনিৰ সলনি ব্যৱহাৰ কৰি আহিছে। আৰু এই ষ্টিভিয়া পাউডাৰটো হৈছে ষ্টিভিয়া গছৰ পৰা বনোৱা হয়, আৰু এই ষ্টিভিয়া গছৰ পৰা বনোৱা বস্তুটো পূৰা নেচাৰেল হয়। ইয়াত সেইকাৰণে লিখাই আছে অল ষ্টিভিয়া নেচাৰেল পাউডাৰ, অল নেচাৰেল ষ্টিভিয়া পাউডাৰ। আৰু ইয়াত এইটো হৈছে 200 গ্ৰামৰ। ইয়াৰ MRP 490 হয়, কিন্তু সকলোৱে জানে যে মডিকেয়াৰত যাৰ ID থাকে তেওঁলোকে MRPত কিনিব নালাগে, তেওঁলোকে ইয়াক 10 to 20% ডিছকাউণ্টতে পাব। তাৰ লগতে আৰু ইয়াত লিখা আছে কি কি আছে। ইয়াত লিখা আছে যে আপোনাৰ টোটেল কেলৰিজ কিমান আছে, একদম কম আছে। ফেটো নাই, কাৰ্বহাইড্ৰেটো অলপে আছে, ছুগাৰটো একেবাৰে দিয়া হোৱা নাই, আৰু প্ৰটিনো নাই। আৰু এইটো কি লিখিছে যে এইটো ইয়াত যি এখন চামুচ দিয়া আছে, সেই চামুচখনৰ এচামুচে 2 চামুচ আমাৰ যিটো টিস্পুনৰ ছুগাৰ হয় তাৰ সমান হয়। আৰু এই ষ্টিভিয়া পাউডাৰটো বিশেষকৈ সকলো ডেজাৰ্টত দি খাব পাৰে, আৰু যিখিনি বস্তু দিয়া আছে সকলোতে দি খাব পাৰে। তাৰ লগতে আৰু মেইনলি আমাৰ এই ষ্টিভিয়া পাউডাৰটো যিসকল লোক ৱেইট কনচিয়াছ হয়, অৰ্থাৎ ৱেইট কমাব খুজিছে, তাৰপিছত যিসকলে জিম গৈ আছে তেওঁলোকেও ইউজ কৰিব পাৰে। একদম চেনিৰ নিচিনা মিঠাই পাব, কিন্তু চেনি নহয় এইটো। আৰু যিসকল বিশেষকৈ ডায়েবেটিক পেচেণ্ট হয়, যিসকলৰ মিঠা খোৱাটো একদম বন্ধ হৈ দিয়া হয় ডাক্তৰৰ পৰামৰ্শ মতে, কিন্তু সেইসকলে যদি এই ষ্টিভিয়া পাউডাৰটো ইউজ কৰে তেওঁলোকে সেই মিঠাৰ সোৱাদটো পাহৰি নাযায়, মিঠা মিঠাই পাব, আৰু এইটো মিঠা নিচিনাই পাব। তো মই ছাজেষ্ট কৰিম যে যিসকল মানুহে চেনি খাই বেয়া পায় তেওঁলোকে যদি এই সোল ফ্লেভাৰ ষ্টিভিয়া পাউডাৰটো ব্যৱহাৰ কৰিবলৈ লয়, তেওঁলোকে বহুত ভাল ৰিজাল্ট পাব আৰু নিজকে ছুগাৰ হোৱাৰ পৰাও বচাই ৰাখিব পাৰিব। তো আজি মোৰ ভিডিঅ'ত মই ইমানখিনিয়ে ক'লোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব। আৰু যদি কিবা জানিবলগীয়া থাকে আৰু এই প্ৰডাক্টৰ বিষয়ে আৰু কিবা জানিব লগা থাকে তেনেহ'লে মোক ওপৰত দিয়া নম্বৰত কণ্টেক্ট কৰিব। থেংক ইউ।